হেল্ল' বন্ধুসকল আজি আহিছোঁ মই আপোনালোকৰ ওচৰলৈ এটা অন্যতম ভিডিঅ' লৈ। আজি আমি যাম ষ্টুডিঅ' ফিউজন। আজি আমাৰ কামজাৰি গানটো আজি ৰিলিজ দিব হয় নাই? আজি কামজাৰি গানটো ৰিলিজ দিব। আমি আজি এতিয়া ষ্টুডিঅ' ফিউজনলৈ যাম। ষ্টুডিঅ' ফিউজনত কোন আহে কামজাৰি গানটো ৰিলিজ দিবলৈ। উকি মাৰিম দেই তেতিয়া আমি পূৰা উকিয়াম দেই। আমি কামজাৰি গানটোত আজি একদম পূৰা উকিয়ামগৈ, পূৰা ফুৰ্তি কৰি নাচিম। আজি আমি কামজাৰি গান ৰিলিজ দিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই ডিছক্ৰিপশ্যনত ইউটিউবৰ লিংকটো দি দিম। আপোনালোকে গৈ তাত ক্লিক কৰি পিনে ফুল ভিডিঅ'টো চাব পাৰিব দেই। বন্ধুসকল পোষ্টাৰ পাই গ'লহি। এতিয়া আমি আপোনালোকক পোষ্টাৰকেইখন দেখাম। আমি আজি এতিয়া ষ্টুডিঅ' ফিউজনত গৈ পোষ্টাৰবোৰ দিব লাগিবতো। ৰিলিজত এনেকৈ হাতত ধৰে যে এই হাতত ধৰি যে এনেকৈ ৰিলিজ কৰে যে সেইটো কৰিবলৈ এই জীৱদা পোষ্টাৰকেইখন বনাই আনিছে। সেইকাৰণে আমি এতিয়া পোষ্টাৰকেইখন আপোনালোকক দেখাই লওক। তুচি পোষ্টাৰবোৰ দেখাই দিয়া পোষ্টাৰ দেখাই দিয়া। এই পোষ্টাৰ আহি গৈছে, মুখখন দেখুওৱা আকৌ তোমাক। এইখন এইয়া পোষ্টাৰ আহি গৈছে, এইবোৰ চব পোষ্টাৰ আহি গৈছে। গাইজ বন্ধুসকল এই কামজাৰি গানো আজি ৰিলিজৰ পোষ্টাৰ এইবোৰ আজি দিব লাগিব। এইবোৰ আমি আজি চবতে লগাই দিব পাৰিম ন তুচি? এইবোৰ আমি আজি চবতে লগাই দিম দেই। এই মৰাণ টাউনত গোটেইখনত লগাই দিম হা। মৰাণ টাউনত আমি কি কৰিম আজি মৰাণ টাউনত গোটেইখিনি পোষ্টাৰ লগাই দিব। আমি এতিয়া ষ্টুডিঅ' ফিউজনলৈ যাব ওলাইছোঁ। মই যাব ওলাইছোঁ জীৱদাহঁতৰ লগত। জীৱদা বৌ যাব। তাকে ব'লকচোন এতিয়া আমি বৌ ওচৰ আহোঁগৈ। বৌয়ে ক'ব আজি গানটোৰ বিষয়ে। ক'ব বৌ এই আজি গান নমস্কাৰ দিলে। এতিয়া আমি ওলাইছোঁ ষ্টুডিঅ' ফিউজনলৈ কামজাৰি ৰিলিজৰ কাৰণে। অকণমান দেৰি হ'ল আৰু একো নাই। এতিয়া গৈ পোৱাৰ পিছত আপোনালোকে চেনেলটো পাব, ইউটিউব চেনেল পাব সঞ্জীৱিতা হাজৰিকা মিউজিকেল। তাৰপৰা সকলোৱে মৰম দিব, গানটো আদৰি দিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰটো মেইন হৈছে শ্বেয়াৰটো কৰিব আপোনালোকে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। লিংকটো পাব, লিংকটো পাই আপোনালোকে শ্বেয়াৰ কৰিব। গানটো ধুনীয়া হৈছে, আমি ভালে পাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে জনাব। কমেণ্ট কৰিব আপোনালোকে। কমেণ্ট কৰিব গানটো শুনাৰ পিছত আপোনালোকে কমেণ্ট কৰিব গানটো কেনেকুৱা হৈছে দেই। তেতিয়াহ'লে ব'লক আমি গৈ থাকোঁ। আমি আহি পাই গ'লোঁ সেই ষ্টুডিঅ' ফিউজন। এতিয়া ব'লক আমি ষ্টুডিঅ' ফিউজনলৈ গৈ থাকোঁ। তুচি বহি আছা? বা সংগীতা আমাৰ ছিংগাৰ গানটো ৰিলিজৰ বিষয়ে কিবা এটা কৈ দিয়ক বা। আজি মোৰ বুলি ক'লে ভুল হ'ব। আমাৰ প্ৰচেষ্টা, একমূলীয়া প্ৰচেষ্টা কামজাৰি শুভমুক্তি কৰিছোঁ ইয়াতে ষ্টুডিঅ' ফিউজনতে। ভাল লাগিছে আজি, ধুনীয়া প্ৰচেষ্টা এইটো। এতিয়া কিমান দিনৰ পৰা হেৰি হৈ আছিলে পৰিকল্পনা? আমাৰ আজি এবছৰে হ'ল। মানে সুৰেন্দ্ৰ মই কথা পতাটো বহুত বছৰ হ'ল। গীতটি গাইড দি কাম কৰা মানে আজি এবছৰ হ'ল আৰু আজি হৈছে ফাইনেলি। ভাল লাগিছে। আপোনালোকে চাব গানটো বহুত বঢ়িয়া হৈছে, ভিডিঅ'টো আৰু অডিঅ'টো মজা হৈছে। তাৰপিছত আৰু কিবা এটা কৈ দিয়ক। আৰু কি ক'ম এতিয়া, লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব। সেইটো কৈছোঁ। আৰু মানে গীতটি ক'ত পাব সেই লিংকবিলাক শ্বেয়াৰ কৰি দিম। আপোনালোকে মোৰ চেনেলত পাব সংগীতা হাজৰিকা মিউজিকেল, সুৰেন্দ্ৰ লোহাৰ চেনেলত পাব আৰু এটা চেনেলত পাব। আপোনালোকক উল্লেখ কৰি দিয়া হ'ব। সকলোৱে মোৰ চেনেলটো মৰম দিব, ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট ফিডবেক সকলোবোৰ আশা কৰিলোঁ। ইয়াকে কৈছোঁ আৰু ধন্যবাদ। অন্ততঃ ধন্যবাদ। ইও বহুত ধুনীয়াকৈ মোৰ গীতটি অকণমান অভিনয় গান চাই চবে ব্যস্ত হৈ আছে, গাই চব গানত ব্যস্ত।
এবাৰ আমি বিচিত্ৰ দা ওচৰলৈ আহিছোঁ। বিচিত্ৰ দাই কিবা এটা ক'ব গানটো আজি ৰিলিজ হোৱাৰ কাৰণে। বিচিত্ৰ দা কিবা এটা কৈ দিয়ক। আমি নোকে খাই বৈ শুলে আমি গান প্ৰমোচন কৰাত লাগি আছোঁ। মানে আপোনালোকে গম পাইছে এতিয়া 11টা বাজিছে, আপোনালোকে গম পাইছে কিমান কষ্ট হৈছে। তো আপোনালোকে মৰম দিব সংগীতাক, বহুত কষ্ট কৰিছে গানটোত আৰু এটা সুন্দৰ গান আছে। আপোনালোকে দীপাৱলীৰ এটা ভাল উপহাৰ দিছে। এতিয়া কালী পূজাত বাগানত এইটো ধুনীয়াকৈ চলিব, এটা ধুনীয়াকৈ এটা ভাল গীত হ'ব বুলি আমি আশা কৰিছোঁ। ভিডিঅ'টো যথেষ্ট ভাল হৈছে আৰু আমাৰ সুৰেন্দ্ৰৰ এক্টিং মানিবলগীয়া। আপোনালোকে চালে গম পাব গানটো। আৰু সংগীতাই বহুত সুন্দৰকৈ গাইছে, জীৱই সুন্দৰকৈ পৰিচালনা কৰিছে আৰু আমাৰ ৰাজীৱ দাই আমাৰ গানটো ইমান সুন্দৰকৈ আপোনাৰ সজাই পৰাই আপোনালোকৰ মাজলৈ এৰি দিছে। আপোনালোকে শুনিলে গম পাব। বাকী আমাৰ অমিত আছে, অমিতে গোটেইখিনি দেখাই থাকিব আৰু জকাৰ দত্ত ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, এইবাৰ আমি ৰাজীৱ দা ওচৰলৈ আহিছোঁ। ৰাজীৱ দাই ক'ব। ৰাজীৱ দা কেনেকে দিওঁ এতিয়া মই কি কম গানটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। কি গান ভাল কৈছিলে গানটো এতিয়া তুমি শ্বেয়াৰ কৰিব লাগিব। মই শ্বেয়াৰ কৰিমেই, আপোনালোকে কৰিব লাগিব নহয়। চবেই শ্বেয়াৰ কৰিম, আমি কৰিম, চবেই কৰিব লাগিব। আপোনালোকে খালি তেখেতলোকে কোৱাটো মেইন, আপোনালোকে কৰিব। কিন্তু আপোনালোকে ধুনীয়া গান, সংগীতা বহুত ধুনীয়াকৈ গাইছে, সুৰেন্দ্ৰই বহুত ধুনীয়াকৈ লিখিছে, এক্টিং কৰিছে। আমি অলপ কষ্ট কৰি মেলি গানটো কৰিছোঁ, আপোনালোকে অকণমান কষ্ট কৰি চাই দিয়কচোন। চাব, ভাল হৈছে গানটো, বহুত ভাল হৈছে। আপোনালোকে চাব খালি হা, লাইক কমেণ্ট শ্বেয়াৰ আৰু কৰিব। আৰু ইয়াকো অলপমান ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব। কৈ আছোঁ, কৈ আছে বাৰু লাহে লাহে ভালকৈ কৈ দিয়া আৰু কৰিব ন। মই ৰিকুৱেষ্ট কৰিছোঁ শ্বেয়াৰটো আৰু অলপ কৰি দিব দেই। ঠিক আছে, এইবাৰ আমাৰ আহিছে গানটোৰ বিষয়ে কৈ দিয়ক। সকলো ৰাইজকে নমস্কাৰ জনাইছোঁ। আৰু আগন্তুক কালিৰ পৰা কালী পূজা হৈছে, গতিকে সেই কালী পূজাৰ শুভেচ্ছা সকলো ৰাইজকে আমি ফিউজনৰ তৰফৰ পৰা, আমাৰ বন্ধুবৰ্গৰ পৰা, মোৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শুভ ক্ষণতে আপোনালোকৰ যি এটা গান সকলোৱে ক'লে চাগে, নিশ্চিত কামজাৰী, যিটো আমাৰ বহুত দিনৰ এটা পৰিকল্পনা আছিল। সেই গানটো আমি আজি শেষ মুহূৰ্ত আজি গানটো আপোনালোকৰ আগলৈ মেলি দিছোঁ। আৰু এইটো বহুত আমাৰ কাৰণে খুব কিবা এটা আনন্দৰ সময়। গতিকেলৈ আপোনালোকেও চাব গানটো, আপোনালোকে শুনিব। আৰু সঁচা কথা ক'বলৈ মই অভিনয় মানুহ নহয়, এহেঁতৰ কাৰণে একদম সঁচা কথা ভাল এক্টিং কিন্তু ইয়ে কৰিছে। আমাৰ সংগীতা আছে পিছফালে বোলে এই ভিডিঅ'টো বোলে সুৰেন্দ্ৰ কৰিব লাগিব। মই ক'লো ধামাকা চালেই ধামাকা দিলেই আৰু তাতকৈ এতিয়া ধামাকা এইটো দিবলৈ গৈ আছে, আপোনালোকে চাব। সঁচা কথা ক'ব গ'লে অভিনয় জগতো বিষয়ে ইমানো মই ভবা নাছিলোঁ, বা আজিও সিমান বেলেগকৈ সোমাই যোৱা নাই, বা অভিনয় পঢ়িম বুলি তেনেকৈ পূৰা লাগি থকা নাছিলোঁ। তো সময়ে মোক লৈ আনিছে এনেকুৱা জেগাত য'ত মই ধামাকাটো অভিনয় কৰিলোঁ, চেষ্টা কৰিলোঁ। ৰাইজে যে ইমান মৰম দিছে বা অভিনয়টোৰ বিষয়ে লৈ বহুতে বহুত ধুনীয়া কমেণ্ট কৰিছে, মোক খুব ভাল লাগিছে। আৰু আজি ছেকেণ্ড লগে মোৰ এই কামজাৰীটো সহযোগ কৰিবলৈ ক'লে, তাকে মই অকণমান চেষ্টা এটা কৰি চালোঁ। নাজানো অভিনয় নাজানো, তথাপি চেষ্টা এটা কৰিছোঁ। কিন্তু এটা ভাল বুলি কৈছে। বাকী আপোনালোকে ভালদৰে চালে কমেণ্টবিলাক কৰি জনাব, লাইক শ্বেয়াৰ কৰিব। আৰু চেনেলটো কৈ দিছোঁ সুৰেন্দ্ৰ লোহাৰ মেলডি, তাতো পাব চেনেলটো। এই পিছফালে থকা ছোৱালীজনীক মৰম দিব দেই। আমাৰ আটাইতকৈ সংগীতা বা মৰম দিব। আৰু বন্ধু দেই, আপোনাৰ মোৰ ফ্ৰেণ্ডতো আছে, আমাৰ সেইবিলাক কেতিয়াবা চাব, আমি খুব কাজিয়া লাগি থাকোঁ, অপেন কাজিয়া লাগোঁ। তো আশা কৰিছোঁ আপোনালোকে ভাল পাব গানটো আৰু ভিডিঅ'টো। আৰু সকলোকে আমাৰ ইয়াৰ কি আছিলে চেনেল, কি আছিলে জকাৰ, এই জকাৰটো খুব ধুনীয়া এক্টিং কৰিছে। দেখিলে চকুত দেখাই দে। ভাল পাব সকলোকে। আৰু মানে আশীৰ্বাদ কৰিব, আমি অনাগত দিনত যাতে এনেকৈ ভাল কাম কৰি যাম। আমাৰ সকলোৰে এটা চেষ্টা আছিল কম সময়ৰ ভিতৰত। ৰাজীৱ দা বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত মানে সকলো কামনেই অন্ততঃ
এইটো কামত লাগি মেলি আপোনালোকৰ ৰাজীৱ দা, জান দা, বিক্ৰম দা, সঁচা কথা ক'ব গ'লে কষ্ট দিছোঁ আৰু বেলেগৰ চাইডে নিজৰ ককাইদেউক দিছোঁ কষ্ট, সেইকাৰণে গাত লগা নাই আৰু কষ্ট কৰিব লাগিব, আমাৰ কাৰণে চেষ্টা কৰিব লাগিব, যিহেতু মই বিশেষকৈ অন্তৰেতে ধন্যবাদ দিম যে বহুত কষ্টৰ মাজতে এই গানটো খুব কি অপাৰেশ্যন বুলি ক'লে না, এটা কৰা কামৰ ওপৰত মানে বহুত বেলেগ ধৰণে অপাৰেশ্যন কৰি যে কামজাৰি এইটো এটা পৰ্যায়ত আনিলে, তাৰ বাবে খুবেই ধন্যবাদ। আৰু আপোনালোকক কালী পূজাৰ আগত অন্ততঃ আজি আপোনালোকৰ আগত উলিয়াই দিবলৈ কাৰণে মুকলি কৰি দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। বিক্ৰমৰ কথা ক'ব মাষ্টাৰিং বৰ ধুনীয়াকৈ কৰিছে, বিৰাট ধুনীয়া কৰিছে বিক্ৰম ছাৰক, ধুনীয়াকৈ কৰিছে বিক্ৰম খুব ধুনীয়া ল'ৰা আৰু খুব ধুনীয়া কাম কৰি আছে। বৰ্তমান আমাৰ কাম এটা কৰিছিলোঁ আমি, কি আছিলে মজদুৰটো আপোনালোকে শুনিলে নিশ্চয়, ভিডিঅ'টো খুব কম সময়ৰ ভিতৰতে আহি আছে। সেই মজদুৰটো খুব ধুনীয়া মিক্সিং কৰিছে, গতিকেলৈ মানে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল বিক্ৰমলৈ, আৰু আশীৰ্বাদ কৰক যে গানটো আপোনালোকৰ মাজত খুব ধুনীয়াকৈ চলি যাব আৰু অনাগতত কামবিলাক যে আমাৰ খুব শুনি হওক, ভাল হওক। থেংক ইউ। গানটো শুনিব, শুনি একদম পুৰা নাচি থাকিব। মানে এনেকৈ চেল্ফি মোডত মানে কেমেৰাটো কনফিউজ হৈ যাওঁ। ভাল লাগিছে আজি এটা বহুত ধুনীয়া এটা গান ইতিমধ্যে আমি এতিয়া মুকলি কৰি দিব ওলাইছোঁ আৰু আমি গোটেই টিমটো আছোঁ আজি। এইফালে আমাৰ লাইভ হৈ গ'ল অলৰেডি, আমাৰ এই পবিত্ৰ দা, প্ৰডিউচাৰ জীৱ দা চব বহি আছে একেলগতে গোটেইখন। আজি মানে আমাৰ পবিত্ৰ দা অলপ ভাগৰুৱা হৈ আছে, আমাৰ এখন ফিল্ম এখন কৰি আছোঁ আমি মহাবাহু বুলি, আপোনালোকে যিসকলে জানে গম পাব। সেইখনৰ মানে অকণমান শ্বুটিঙৰ লোকেশ্যনৰ কাৰণে তেওঁলোক গৈছিলে ডিব্ৰুগড়ৰ পৰা আহি বাহিৰে বাহিৰে ইয়াত সোমাইছে, তো বহুত ভাগৰা হৈ আছে আৰু দেখি লাগিছে তো লিংকটো দিম, আপোনালোকে সকলোৱে চাব আৰু কেনে পালে জনাব, কিবা ভুল থাকিলে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ আৰু মন দিব, সেয়াই আৰু ধন্যবাদ। ঠিক আছে, ধন্যবাদ। আৰু থাকিলে আমাৰ পবিত্ৰ দা কিবা এটা কৈ দিয়ক। আগৰ ব্লগটোত মোক একো নক'লে আপুনি, এইবাৰ কৈ দিয়ক খালি। আগৰ ব্লগটোত আপুনি মোক কণী এটা মূৰত মাৰি ফালি থৈ গুচি গ'ল, এইবাৰ কিবা এটা কৈ দিয়ক। মোৰ চেনেলটো আৰু গানটোৰ বিষয়ে কৈ দিয়ক। ক'লে গম পালে, পালে আপোনাৰ ফালৰ পৰা কৈ দিয়ক। সকলোৱে ভাল পাব গানটো, অকণমান ডাঙৰকৈ কওক, মাতটো নাহিব নহয়। থেংক ইউ। আৰু এইবাৰ আছে আমাৰ কোন আছে এইজন প্ৰডিউচাৰ জীৱ দা আছে, জীৱ দাই কিবা এটা ক'ব। নমস্কাৰ। প্ৰথমতে অমৃতৰ জকাৰ দত্ত এইটো ছাবস্ক্ৰাইব কৰি দিব চবেই। তাৰপিছত আজি বৰ ভাল দিন আমাৰ কাৰণে, কামজাৰি আপোনালোকৰ মাজলৈ এৰি দিয়া হৈছে। আশা কৰোঁ সকলোৱে আজৰি ল'ব। সংগীতাই বৰ ধুনীয়াকৈ গাইছে আৰু ৰাজীৱ দাই একদম ধুনীয়াকৈ মিউজিক কৰিছে, শুনিবলগীয়া কৰি দিলে। আৰু অভিনয়ে সুৰেন্দ্ৰ লোহাৰ সিটো ফালি দিছে, ধামাকা দিছে, প্ৰকৃতি ভাল কৰিছে। কথাবোৰ আমাৰ ছাৰৰ সুৰেন্দ্ৰ লোহাৰৰ, গতিকে সকলো আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু ধন্যবাদ। বাই 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 বাই। সমীৰা আছে, সমীৰাও ক'ব। সমীৰা কৈ দিয়ক গানটো মানে কেনেকে ধৰণে, কি কষ্ট কিমান হ'ল, কি কৰিলে। ধুনীয়া হৈছে একে মানে, আৰু জানদীপ মোৰ ফ্ৰেণ্ড হয়, গতিকে সিহঁতৰ লগত গোটেই মানে একেলগে আছোঁ। গানটো আজি ৰিলিজ আছে, মৰণৰ বুলি কৈছে, গতিকে ওলাই আহিছোঁ আৰু আশা কৰোঁ সকলোৱে মৰম দিব। সংগীতা বাই খুব ধুনীয়া গাইছে, সুৰেন্দ্ৰ দাই ধুনীয়া এক্টিং কৰিছে আৰু আমাৰ বিক্ৰমে ধুনীয়া মিক্স মাষ্টাৰ আৰু লগতে ৰাজীৱ দাই ধুনীয়া মিউজিক কৰিছে। এভৰিথিং ইজ পাৰফেক্ট। তো আশা কৰোঁ সকলোৱে গানটো আঁকোৱালি ল'ব আৰু এই তোমাৰ জকাৰ দত্ত ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক জকাৰ কিবা কিবি যদি তেওঁ অকণমান মই কেৰেক্টাৰটো গম পাইছোঁ, যদি এনেকুৱা কিছুমান ফানি তাৰ ভিডিঅ' পাবলৈ মন আছে তেওঁ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো ভিডিঅ' ভাল পালে শ্বেয়াৰ কৰিব আৰু লগতে কামজাৰি আপোনালোকে শুনিব, ভাল পাব। ধন্যবাদ, থেংক ইউ। ভাইটি ইউ ক'ব কিবা এটা কৈ দিয়া। মইনো কি ক'ম আৰু, কি ক'ব কৈ দিয়া, গানটোৰ বিষয়ে কি কোৱা কৈ দিয়া। তুমিতো আছিলা ন লগত। গানটো চবেই ভাল পাব চাই, চবেই চাব গানটো, বেছিকৈ গান এটা ধুনীয়া গান এটা, ত' চাই ভাল পাবই অৱশ্যে।
আৰু গানটো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আপোনালোকে জানেই আৰু বেল আইকনটো ক্লিক কৰি দিব ত' তেতিয়াহে আপোনালোকে নতুন ভিডিঅ'বোৰ চাব পাব ত' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেখেতক ঠিক আছে তেতিয়াহ'লে বাই বাই